নমস্কাৰ সকলোলৈকে মই আকৌ আহিলোঁ দেই আকৌ এটি ডেইলি ভ্লগ লৈ আৰু আজি ৰাতিপুৱাই কি ভাবিছোঁ জানেনে ফুলৰ টাবখিনিতে অকণমান লাগো কাৰণ ফুলখিনিৰ লগত বহুত দিন হ'ল লাগিব নোৱাৰা আৰু সেইকাৰণে বেয়া হৈ গৈছে আগতে লাগিও আছিলোঁ তেনেকৈ ধুনীয়াও হৈ আছিলে এতিয়া যেতিয়াৰ পৰা লাগিব নোৱাৰা হ'লোঁ তেতিয়াৰ পৰা এইবোৰ কিবা মৰি গৈছে আৰু এটা কি কথা জানেনে আমাৰ চাপৰ মানুহৰ কাৰণে এইটো বৰ দিগদাৰ এই ওপৰত থকা ফুলখিনিত পানী দিবলৈ একদম বেং মেলি লৈছোঁ আৰু একদম কটীয়া মানুহ যে উপায় নাই আৰু কি ক'ব বৰ দুখ জানেনে ইমান চাপৰ হ'লোঁ কিয় জানো তাৰপাছত সেইটো পৰা বাদ দিয়ক আৰু এটা কথা ভাবোঁ কি জানে নাই মই এই নাৰ্চাৰীলৈ সদায় যাম বুলি ভাবোঁ দেই ফুল যে ফুলি থাকে সেনেকুৱা টাব আনিবলৈ এদিনোৱে নোৱাৰোঁ কিন্তু এদিন নিশ্চয় আনিম আপোনালোককে দেখাম দেই প্ৰথম এইফালে আমাৰ বাইদেউ উঠি গ'ল নহয় আকৌ কামৰ মাজতে গুচি আহিলোঁ আৰু উপায় নাই যিহেতু বাদ দিলোঁ আৰু সেইখিনি সিমানতে এইফালে আকৌ মনটো অকণমান ভাল লগাই ল'ব লাগিব প্ৰথম নহ'লেতো কাম নহ'ব ন সেইকাৰণে একদম ধুনীয়াকৈ গাড়ীখন ঠেলি ফুৰাই আছোঁ তাই খুব হাঁহি আছে আৰু তাই ৰাণীৰ নিচিনা বহি আছে মই একদম খুব ঠেলি ফুৰিছোঁ আৰু এয়াই আৰু কি ক'ব উপায় নাই ন গম পাইছে আৰু যাৰ ঘৰ সৰু ল'ৰা ছোৱালী আছে আৰু খোৱাবলৈ নক'ব আৰু একদম খুৱাই ফুৰাব লাগিব গোটেইখন তেতিয়াহে দুচামুচমান যাতে মুখলৈ যায় আৰু যেন তেনে তাৰপিছত এইফালে মনটো ভাল লাগিল খুব নাচি আছে আৰু দেই মনটো ভাল লাগিল কাৰণে তাৰপিছত মই ভালেই পাইছোঁ আৰু উমলি আছে যে আৰু আজিলৈ ইমানে আকৌ লগ পাম নতুন এটি ভিডিঅ' সৈতে মোক ভিডিঅ' কৰি দিয়া মানুহ নাই আপোনালোকে জানেইচোন গতিকে যিকণ পাৰোঁ সেইকণকে ধৰি ৰাখিছোঁ আৰু নাহাঁহিব আৰু ভিডিঅ'টো দেখি দেই আৰু ভাল ভিডিঅ' দিম আপোনালোকক বাৰু কেতিয়াবা চাই থাকিব মোৰ পেজটো আৰু একাউণ্টটো ফ'ল' কৰি ৰাখিব আৰু